আজি হোলীৰ পাৰ্টিটো আজি চলি আছে 12টা বজাৰ পৰা ষ্টাৰ্ট কৰিলো এইজন কৈছিলো হোলীৰ খানাটো খোৱা নহ'ল ন হোলীৰ দিনা আৰু শনিবাৰ ৰবিবাৰ কি বোলে বুধবাৰ বৃহস্পতিবাৰ কৰিও আমি নাখালো খানাটো তো আজি ৰবিবাৰ আজি আমি খানাটো আয়োজন কৰিছো যে একো নাই গোটেইবিলাকে খাই এয়া জুইখিনি ধৰিছে চোৱাক এই বিদ্যাই হাই কৈ দিয়া আমি কোনেও জুই ধৰিব নাজানো তাই জানিছে সেইকাৰণে বাবু দাদা এই জ্বলাই ধৰি আইডিয়াটো দি গ'ল যি কি নহওক তাই জ্বলাইছে আৰু চব কি ধুনীয়াকৈ লাগিছে জুইখিনি এতিয়া মাইনাবাই যোগাক মাইনাবা আজি আয়োজনটোত কি দেখা দিয়া অলপ মাংস আমাৰ এয়া চিকেন এয়া আলু চালু কাটি থৈ দিছোঁ আৰু এইটো ৰুহিৰ বইনাক কেৰাহী পাতি দিছোঁ বেছি আয়োজন নাই দিয়ক গাইছ আমি সৰু ছোৱালী আৰু কাম পোৱা নাই কেৰাহীটোত কিবা কিবি কৰি আছে জানে ইয়াক একদম যোনটো গাঁৱৰ ঘৰ মানে অকল কেৰাহী দেখি জুইত বনোৱা হয় তাক তাতে দিয়া দিয়ে কি গোটেই কাম জানে আমি কিন্তু নাজানো গাৰ্ল হয় তাই চব গান জানে মানে কাম জানে এয়া বাই এতিয়া তেল দিব চাওক ভাল কৰি তেলখিনি দিলে আৰু বাই চব কিমান তেল দিছে এয়া চক চাই থাকক আমাৰ জুইটো পুৰা আমাক ধৰি দিছে মই জ্বলিলো বুলি এয়া ভণ্টিও কাম চাম কৰি আছে অলপ চলপ পানী চানী আনি দিছে আমাক সহায়ৰ হাত আগবঢ়াইছে খুচকি হাই কৈ দি পিঁয়াজখিনি দি দিলে তেলত জোল কৰি দেখাইছোঁ অলপ চাওঁ মানে ভাতখন কেনেকৈ বনাই আছে চাওকচোন ৰুহিয়ে আপোনালোকৰ মৰমৰ চেলিব্ৰিটিজনী মানে ইউটিউবাৰজনী আৰু নাখাওঁ মই চা নাখাওঁ চক মাইনাবাই ধোঁৱা খাই বেচেৰীজনীয়ে বনাই আছে বাহিৰত কোনো নাই বৰ্তমান সেয়া অকল আমি আছোঁ এই ৰুমটোত পুৰা পিঁয়াজ ৰঙা হৈ আছে এজনীও কাম চাম কৰি আছে ইফালে বাইদেউ চাহ খাই আছে সিফালেও খাই আছে চাহ 15 তোমাৰ তুমি তাতকৈ বেছি ডাঙৰ নহয় এয়া আমাৰ বায়ে মাংস ভাজি আছে মছলা দিলোঁ মাংস দিয়া নাই মছলাটো ভাজি লওঁ জিন্দেগী ফাৰ্ষ্ট টাইম ৰুহিনে খানা বনাতা হয় মানে ৰুহিয়ে ঘৰত একো নকৰে আগৰ পৰা আজি প্ৰথমবাৰ এই টিকলা টিকলিবিলাকৰ লগত মই খানা খাব নিছোঁ মানে টিকলা টিকলি নহয় দুটাই টিকলি আছে আৰু বাকী দুটাটো ডাঙৰে এতিয়া মাংস চাক কি ধুনীয়া হ'ব মাংস দিয়াই নাই কিন্তু মোতকৈ সৰু জুইটো যেন বৰ অশান্তি কৰিছে দেই চব্জিটো আজি বেয়া সোৱাদ হ'ব চব্জিটো এতিয়া সোৱাদে নাই কিয়ে হয় বনাই খাইছোঁ আৰু দেই ৰেড চিলি অলপ দিবি দিয়াই নাই এইটো পানী চানী দি লওঁ মিক্সিত মছলাটো হাতে বটিব নোৱাৰোঁ গতিকে কৈছোঁৱে মই ঘৰত কাম নকৰোঁৱে তই গম পাইছেই মিক্সিতে বটি লৈছোঁ মছলাটো এতিয়া আমাৰ মছলাটো অকণমান চাহটো বেয়াই দেখিছে কিন্তু তাৰপিছতো ৰ'বচোন আমি ইমান ডাঙৰকৈ আয়োজন কৰা কথা নাছিল চাহটো খাই লওঁ মোৰ চাহটো মেইন তো আমাৰ আঞ্জা চাঞ্জা হ'ব আমি ডাঙৰকৈ একো আয়োজন কৰা নাছিলোঁ এইটো এটা এইবিলাক কাটিব এতিয়া আৰু নতুনকৈ মানে বনাওঁ মানে পূৰ্বা চিনি নাপায় ন ঘৰটোৰ ভিতৰত তো মোৰ মাংসখিনি হৈ আছে মোৰ মাংসটো জিৰত পূৰা বজাই দিছে পূৰা মাংস চাংস ভাজি লওঁ তাৰপিছত আৰু দেখাম আপোনাক যিহেতু চাব আহি ইফালে চব কিমান কাম কৰিছে বেচেৰীজনী ইপিনেতো ক'বই নালাগে পূৰা জুই খাই আৰু মই বিন্দাছ বহি এয়া গাইছ মাংসটো দি দিলে তাই জিন্দেগী পেহলা বাৰ ভাই ইতনা মাংস বনায়া হাই মোৰ জুয়ে মাংসই খাই দিলা কি কোৱা পুৰা একদম মাংস দিলে মাংস মেইন
কৈ থাকক হা মই কাপোৰ এখন আৰু চিন্তা তুমি এনেকুৱা আহি গ'ল আই গানা লগাম না কাম নহয় এখন পানী ওলাই থৈ আহিছো কাইখন দেবাৰ বাইক কোৱা কি কম অৱস্থা দেখিয়ে আছে গতিকে হয় এখন কাহিনী মাংস মাৰি দিম ন দেখিছা কাটা মাংস মাৰি দিব ৰেড চিলি চব দি দিলে দেই গাছ আৰু তামাম জ্বালা হ'ব যেন পাইছোঁ নালাগে হ'ব আৰু কি হৈছে গম পাইছে নাই পেপচি মানে ভাজা এখন হ'ব চালাড এখন হ'ব সুদা আৰু মাংস খাম নেকি বাৰু সেইকাৰণে চালাড তালাড হ'ব দিয়ক আৰু চাই থাকিব এনেকুৱা চব দেখা পাব এয়া আলু চালু কাটি আছে চব যোগাৰ হৈ আছে কলপাততে খালে ভাল লাগিল নেকি ফাটি যাব কি কলপাততে ভাত খাব নাজানে নেকি ফাটি যাব অত পূৰ্ব যুগৰ মানুহগিলাই খাই নাফাটে খাই পাইছা নাই চক মাংস হৈ আহি আছে লাহে লাহে চবে বহি গৈছে এয়া চক আৰু আমিও এয়া ভিতৰ কিবা চালাড তালাড বনাম এই ভাতৰ লগত খাম দিয়া ভাতৰ লগত কি খাব তোমালোকে এয়া ভাজা পুৰা খাই আছে মাংস পূৰ্বক চাওঁ নাই 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 এতিয়া ভাজা খাব ফ্ৰাই খাব ভাতৰ লগত পানী ঢালি আছে পানী ভাতৰ লগত পানী নহয় মাংসৰ লগত পানী ঢালি দিছো তাৰমানে ভাজা মাংস দুটা ওলাই কি জানাই বলা তুমি ভিডিঅ' কিন্তু অন হৈছে পূৰ্বা খাই দি অলপ কৈ দিয়া ভাল লাগছে না সোৱাদ হৈছে না নাই মজা হৈছে মজা নিমখ কমা পুচকি নাই নিমখ ঠিকে আছে মজা বহুত গৰম আছেতো দূৰৰ পৰাই দিছে অলপ লাহে লাহে খাই লৈছো বজা বনাইছো না পুৰা যাত্ৰাই দিছো মই ভাবিলো কিবা বেলেগে কৰি আছে খাই পিষ্টৰ কোৱা গৰম বহুত গৰম খাব পাৰে এইটো মাইনা দি এটা এটা মাংস কেনেকৈ খাইছে এই নাজানো আলু আৰু মাংস এটা এটা বস্তু বেছি আছে টেষ্টি মিঠা মৰিখিনি হ'লে ভাজিটো বনাম ভাতটো জোৱাত বনাব নোৱাৰি ন কুকাৰ বেয়া হ'ব লেতেৰা হ'ব কাই মাজিব মাহীটো গালি দিব গেছত বহাই দিছোঁ অলপমান দেৰিকৈ লগ পাইছোঁ আঞ্জাটো হৈ গ'ল এতিয়া কিবা কোৱা আৰু কি কি বনাব এইটো লগাই দিম কেমেৰাটো ভালকৈ ভালকৈ থৈছোঁ এতিয়া কি বনাব ক'ব মোক দেখা কষ্ট কৰি আছে এইটো আমাৰ পূৰ্বাই কাম কৰে কিন্তু আজি পুৰা চালাড বনাই আছে আজি পুৰা সোৱাদ হ'ব ন পূৰ্বা এইটো কেতিয়াও কাম নকৰে আজি ফাৰ্ষ্টবাৰ বনাই আছে হাত চাতত জ্বলিল চাগে অলপ চলপ এতিয়া পূৰ্বা কোৱা তাকে দেখাইছোঁ এই ইমান নালাগে চালাডত ইমান নালাগে তেল তেল এতিয়া পূৰ্বাই জ্বালা কাটিব পিঁয়াজ কাটিব সানিব ষ্টভৰ ওচৰত দুটা পিঁয়াজ আছে এয়া জ্বালা কাটি আছে জ্বালাটো মানে ফাৰ্ষ্টতে আনিব পাহৰি গ'ল এতিয়া চালাডৰ জ্বালাটো ভাজি দি ভাজাটো তাৰমানে মাংসটো হৈ গ'ল হৈ যোৱাৰ পিছত আমি ভাজাটো ভাজি লওঁ অকল মাংস ভাতে খাব নোৱাৰি ন সেইটো কাৰণে ভাজাটো ভাজিলে আমাৰ হৈ গ'ল ভাতটোতো হৈয়ে গ'ল গতিকে এইবিলাক দেখিছে এয়া কাম নকৰে যে সেইকাৰণে ভাল পায় এই কাম কৰি এতিয়া আজি কাম কৰিছে না অলপ চলপ আৰু বেছি নহয় এয়া ধোঁৱা খাইছে বেচেৰা বেয়া লাগি যায় সেইটো এটা কাৰিশ্মা এইগিলা দেখিছে ইমান লেতেৰা হৈছে কিন্তু লেতেৰাকৈ নাখাওঁ যেনিবা চাফা কৰি লৈ খাম মোৰ ভাজাখন হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আমি গোটেই এই বস্তুবিলাক সামৰি পালে কি এতিয়া এইটো পূৰ্বা ৰখি আছে এতিয়া ভাতৰ কুকাৰটো আহি গ'ল মই কৈছিলোঁ ন কুকাৰত বনাম কুকাৰটো আহি গ'ল গোটেইবিলাক এইবাৰ পাতি চাতি পাৰি লৈ এতিয়া আমি খাব বহুতে কি মজা খানা যদিও নাজানো বনাব ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আৰু চাই থাকক এইফালে শেষ হোৱা নাই নহয় ৰ'ব নাজানো আৰু জীৱনত প্ৰথমবাৰ বনাইছোঁ ৰাইজে বা কি কয় আৰু ৰাইজে কি কয় বাই বাই আমি গোটেইবিলাক লৈ লৈছোঁ এই 5জনী আৰু 2জনী আছিল 2জনীটো অহা নাই গোটেইবিলাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই এইটো বিদিয়া এইটো মই আৰু মই খাওঁ এয়া ভাতবিলাক খাওঁ তাৰ সি ভণ্টি বুলি আটাবাৰী আছে যেনিবা এইবিলাক গোটেইবিলাক আয়োজন হৈ গ'ল তো এতিয়া খাওঁ তো নেক্সট ব্লগত অতি সোনকালে লগ পাম এতিয়ালৈ বাই বাই